Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভালে আৰু মোৰ এটা নতুন ভিডিঅলৈ আপোনাক সকলোকে স্বাগতম জনাইছো আৰু আজি আপোনালোকৰ মাজলৈ মই এটা চ্যালেঞ্জিং ভিডিঅ লৈ আহিছো আৰু ভিডিঅটো কাৰ লগত কৰিম মানে আৰু চ্যালেঞ্জিংটো কি হ'ব হেব সকলো দেখাই দিম আৰু ঠিক আছে তুমি ভিডিঅটো চাই থাকিব পুৰা একদম পিটিকা ৰেডি হৈ গল একদম পিটিকা বনাই দিলো আৰু এখিনটো টেঙা পানী ৰেডি হৈ আছে আৰু আজিকালিটো পোস্তা বনাবলৈ কোনো দিগদাৰে নাই আৰু সব পেকেটত পায় আৰু পোস্তা তেলত দি দিম হৈ যায় ঠিক আছে তেন্তে বনাই লম আৰু একদম পুস্কা ৰেডি গৰম গৰম ইয়াটো দেখুৱালৈ আৰু পানী যি নহলে মানে নহয় পুস্কা একদম এতিয়া আৰু চ্যালেঞ্জলে আৰম্ভ কৰিবহে লাগে আৰু ন পুৰা ৰেডি হৈ গলো একদম মানে আলুতে ভৰাই মানে আলুখিনি ভৰাই লৈছো নহলে বহুত দেৰি হৈ যাব যে আৰু লগতে মানে চ্যালেঞ্জ কৰিবলৈ খোৱাত অলপ বেয়া সেইকাৰণে চ্যালেঞ্জ কৰিবলৈ মাতিছো আৰু পাৰিলে আৰু যদি আপোনালোকৰ দৰকাৰ হয় মানে এনেকৈ চ্যালেঞ্জিং ভিডিঅ' কৰিবলৈ মানুহজনো অৰ্ডাৰ কৰিব পাৰে হয় কন্টেক্ট নম্বৰ মানে হয় মজা হয় কিন্তু দেই দাদাই তিনটা খালি মজা ন জলদি খা খা পানিশমেন্ট দিব লাগিব Oh no No Merah है छोटा टिंडा है अब बाहर लो Makan dulu Pak Lap makan dulu Lap Wah, winner. So okay ya guys. দুটা থাকি গ'ল হয়তো মানে বহুত বেয়াকে খাইলো আৰু মই কোৱা নাই নমছিলে মানে চ্যালেঞ্জ কৰা মানুহজন মানে খোৱাত এখন বেয়া গম পালে আৰু মানে কমে হ'ল চাগে ন কমে হ'ল ভাল লাগিলে মজা বনাইছে ধুনীয়া আৰু মোৰ চেনেলটো হেপৰা কৈ দিয়া বা চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কমেন্ট কৰিব আৰু ওচৰত থকা বেল আইকনটো বজাই দিব ঠিক আছে আজিলৈ তেন্তে বাই বাই এণ্ড গুড নাইট